Hello guys, welcome and welcome back to my YouTube channel. So guys, বহুত দিন হল মই ভিডিও দিব পৰা নাছিলো, সো মোৰ অকমান অসুখ হৈছিল, হেতু কাৰণে মই ভিডিও বনাব পৰা নাছিলো। এতিয়া যেহেতু ভাল পালো, মানে এতিয়া মই ভাল পালো, কিন্তু মোৰ ঘৰৰ মানুহৰ অকমান হৈ আছে অসুখ। সো তথাপিও মই আজি যেহেতু বিশ্বকৰ্মা পূজা, সো হেয়াই মানে বিশ্বকৰ্মা পূজাৰ এটা ভিডিও মানে জাস্ট সিম্পল ব্লগ বনাও বুলি ভাবিলো। সো বহুতে কৈছিলে ভিডিও কিয় দিয়া নাই, সেইটো কাৰণে মই আজি আপোনালোকৰ ওচৰত ভিডিও লৈ আহিছোঁ। সো গাইজ প্লিজ মই কেনেকৈ বিশ্বকৰ্মা পূজা পালন কৰিলোঁ সেয়া দেখাব চেষ্টা কৰিছোঁ আপোনালোকৰ ওচৰত, আৰু ক'ত গ'লোঁ, কি কৰিলোঁ, কেনেকৈ পূজা কৰিলোঁ, সো সেয়াই দেখাইছোঁ আজি আপোনালোকৰ আগত। সো বেছি আৰু কৈ নাথাকোঁ, লেটছ গেট ষ্টাৰ্ট দ্য ভিডিঅ'। আৰু এতিয়া মই মন্দিৰত যাম, মানে ঘৰৰ মন্দিৰত, আৰু মাহঁতে ৰাতিপুৱাৰ পৰা কৰি আছে, মানে মা আৰু বাবাই লগ লাগি কিনে পূজাটো কৰি আছে। মই যেতিয়া এনে সেৱা কৰিব যাম আৰু ফুট ল'ব যাম, তাৰপিছত আৰু মোৰ ফালৰ পৰা আৰু মেচিনত ধূপ জ্বলাম, ধূপ জ্বলাগে। এনেতো বাবাই পূজা কৰি গ'লে মেচিনত ফুট চুট গোটেই লগাই গৈছে, জাষ্ট মই জাষ্ট এনে মানে ধূপটো লগাম আৰু আনদিনা, যিহেতু মই সদায় চলাওঁ আৰু মোৰ এতিয়া প্ৰেজেণ্ট ইনকাম গাইজ এয়াই, মানে মই কাপোৰ চিলাই কৰি দৰ্জি। ত' মই এতিয়া মন্দিৰৰ পৰা আহিছোঁ, মন্দিৰৰ পৰা আহি আপোনালোকক লগ পাইছোঁ। সো গাইজ মোৰ পূজা কৰা হৈ গ'ল, এয়া ফুট লৈ আহিলোঁ। সো এতিয়া মানে মানসে ফোন কৰি পেলাই কৈছে মানে সি মোক ল'ব আহিছে, সিহঁতৰ ঘৰতো অকণমান মানে ডাঙৰকৈ পতা হৈছে। সো সেইটো কাৰণে তাতো অকণমান সেৱা চেৱা লওঁ, আৰু অকণমান কি কৰোঁ কি নকৰোঁ আপোনালোকে দেখা পাই থাকিব। সো সেইকাৰণে এতিয়া মানসে ল'ব আহিছে, সো মই ফটাফট ৰেডি হৈ লগ পাইছোঁ আপোনালোকক। সো গাইজ মই এতিয়া ড্ৰেছযোৰ পিন্ধি ল'লোঁ। গাইজ ইমান গৰম বাহিৰত, সো সেইটো কাৰণে মই মানে বেলেগ এযোৰ পিন্ধিম বুলি ভাবিছিলোঁ, কিন্তু গৰমৰ কাৰণে মই এইযোৰ পিন্ধিলোঁ, মানে এইযোৰ কটনৰ হয়, অকণমান কমফৰ্টেবল, দিনটো যিহেতু থাকিব লাগিব, সো সেইটো কাৰণে মই এইযোৰ পিন্ধিলোঁ। সো ইমান গৰম, অকণমান মেকআপ কৰিম ভাবিছিলোঁ, কিন্তু এতিয়া মই নকৰোঁ আৰু মেকআপ গাইজ, ইমান গৰম। সো সেইটো কাৰণে অকণমান ছানস্ক্ৰীমটো লগাম লাইট, তাৰপিছত অকণমান লিপষ্টিক লগাম, আৰু ইয়াৰিংছটো চাই লওঁ কি হয়, পিন্ধি নিপিন্ধোঁ। সো চাই থাকিব, মই ফুল লুক দেখাই আছোঁ আপোনালোকক। সো গাইজ এয়া হৈ গ'ল মোৰ ফাইনেল লুক। গাইজ মই ইয়াৰিংটো সিহঁতৰ তাত আছে, ইয়াৰিং পিন্ধিম, আৰু এয়া দেখিছে মানসে আহিবানে মোক ল'বৰ কাৰণে। সো এতিয়া আমি যাওঁ মানসহঁতৰ ঘৰলৈ, তাত কি কি কৰোঁ আপোনালোকক মই দেখাই আছোঁ, চাই থাকিব। আৰু এতিয়া আমি ঘৰৰ পৰা ওলাই হাইৱে পাই গ'লোঁ। চ' আমাৰ ঘৰৰ পৰা ইমান দূৰ নহয়, জাষ্ট 5-6 মিনিটৰ ৰাস্তা হয়। চ' পাম আৰু আমি সোনকালে। এয়া হৈছে গাইজ চকীগেট ব্ৰিজ, মানে চাংচাৰি, এইটো এৰি পেলাই চাংচাৰি পাব। চ' আৰু গাইজ ব্ৰিজৰ তলেদিও যাব পাৰি, কিন্তু মানে আমাৰ ওচৰত ইমান টাইম নাই, মানে ব্ৰিজৰ তলেৰে গ'লে কি হয়, তাত মানে ৰেল লাইনৰ গেট আছে, চ' সেই গেটটো পৰি থাকে, মানে ট্ৰেইন আহক বা নাহক গেট পৰিয়ে থাকে। চ' সেইটো কাৰণে আমি ভাবিলোঁ যে বেছিভাগ আমি ওপৰেদিয়ে আহোঁ, ব্ৰিজ মানে গেটখন পৰি থাকে ইয়াৰ, চকী গেট ব্ৰিজ। ব্ৰিজ আমি এইটো ব্ৰিজৰ ওপৰত আহিছিলোঁ, এতিয়া আমি আকৌ তলেদি আহিছোঁ ইউটাৰ্ণ লৈ পেলাই। আৰু এতিয়া আমি আহি পাই গ'লোঁ। আৰু আহি পাই দেখিলোঁ যে ইয়াত পূজা আৰম্ভ হৈয়ে গ'ল অলৰেডি। আৰু ইয়াত সেৱা কাঢ়িব যোনে আহে, চ' তাকে মানে 500 টকা খুজিছে এইজনী বামুণ, জাষ্ট এনে ফান আৰু। আৰু ময়ো এতিয়া মানে ধূপ জ্বলালোঁ, অকণমান সেৱা ল'লোঁ। মইতো 1 টকাও নিদিলোঁ গাইজ, মই এনেই ধূপ চাকি সেৱা জ্বলালোঁ। চ' এয়াই চাই থাকিব।
এতিয়া পূজা কৰা হোৱাৰ পিছত মানে আমি প্ৰসাদ খাব লৈছোঁ আৰু প্ৰসাদ খাব লওঁতে বাহঁতেও আহি পালে চ' এতিয়া আমি বহি আছোঁ বা আৰু পাৰ্বতী আৰু আমাৰ ভাইটি আছে চ' আমি চবেই একেলগে এনেকৈ বহি কথা পাতি আছোঁ অকণমান টাইম আৰু এনে আৰু এয়া মোৰ বা আৰু এজনী পাৰ্বতী মাইনা হেল্ল' গাইজ ইমান টাইম শুই আছিলোঁ জাগি উঠিলোঁ আৰু এতিয়া আমাৰ খিচিৰি হৈ গ'ল চ' আমি এতিয়া আকৌ খিচিৰি খাব যাম এয়া আমি খিচিৰি খাব লৈছোঁ আৰু এতিয়া খোৱা বোৱা হোৱাৰ পিছত এতিয়া বাহঁতে যাব ওলাইছে এয়া বায়ে মানে স্কুটিত ধৰে উঠিব নোৱাৰে বাই বাই দি স্কুটিত উঠোতে অকণমান ফান হয় আৰু এতিয়া বাহঁত যোৱাৰ পিছত আমি অকণমান ওলাই গ'লোঁ মানে আমি মেডিচিন ল'ব গৈছিলোঁ চ' মেডিচিন ল'ব যাওঁতে আমি যিহেতু GNRC মানে গ'লোঁ চ' সেইটো কাৰণে আমি মানে হৰে কৃষ্ণটো এবাৰ সোমাই যাওঁ বুলি সোমালোঁ যিহেতু আজি আমি দিনটো নিৰামিষ খালোঁ চ' সেইটো কাৰণে ভাবিলোঁ যে এনেই এবাৰ জাষ্ট সোমাই যাওঁ হৰে কৃষ্ণ আৰু আপোনালোককো দেখাওঁ চ' ইয়াতেতো মানে এতিয়া আজিতো বিশ্বকৰ্মা পূজা হয় তথাপিও মানে ভিতৰত মানুহ হৈয়ে আছে চাগে ইয়াত চ' এয়াই আছিলে মোৰ আজিৰ ভিডিঅ' চ' ভিডিঅ'টো যদি চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব গাইজ প্লিজ জল্দি 1K কৰি দিয়ক আৰু চ' বাই বাই লগ পাই আছোঁ নেক্সট ভিডিঅ' मनुष्याणां सहस्रेषु कश्चित् ददति सिद्धये 1000 व्यक्ति मंदिर में आएगा सहस्रेषु मतलब 1000 व्यक्ति मंदिर को आएगा उसमें एक व्यक्ति कोशिश करेगा 8678008935 हरे कृष्णा मंदिर बोल के स्टोर कीजिए आपका नाम व्हाट्सएप में भेज